যোৱা কিছুদিন ধৰি দৰং জিলাৰ চিপাঝাৰত যি উচ্ছেদ অভিযান চলিল, সেই উচ্ছেদিত ব্যক্তিসকলৰ কাষত কিছুমান ধৰ্মীয় সংখ্যালঘু নেতাসকলে আৰু ধৰ্মীয় সংগঠনৰ নেতাসকলে আৰু বিভিন্ন জনগোষ্ঠীৰ সন্মানীয় বুদ্ধিজীৱীসকলে তেখেতসকলক কাষত যোৱাৰ পিছত কিছুমান অসমৰ ব্যক্তিয়ে বিভিন্ন ধৰণৰ কটু মন্তব্য ফেচবুকৰ জৰিয়তে কৰি আছে বুলি মই পৰিলক্ষিত কৰিব পাৰিছোঁ। মই অনুৰোধ কৰিছোঁ তেখেতসকলক, আপোনালোকে এনেকুৱা কটু মন্তব্য কৰা বাদ দিয়ক, নহ'লে অনাগত দিনত আপোনালোকে কঠিন সংগ্ৰামৰ মুখামুখি হ'ব লাগিব। গণতান্ত্ৰিকভাৱে আমি সংগ্ৰাম কৰিবলৈ বাধ্য হ'ম। আৰু অনুৰোধ কৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি সকলো জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী হয়, আপোনাৰ দৃষ্টিগোচৰ হ'ব লাগে। যিসকল ব্যক্তি এনেকুৱা ফেচবুকত কটু মন্তব্য কৰি আছে তেখেতসকলক আইনৰ আওতাত আনি দৃষ্টান্তমূলক শাস্তি দিব লাগে। নহ'লে আমি ভাবিম যে আপোনালোকে জানিও এইবিলাক নজনাৰ ভাও ধৰি আছে। যিসকল ব্যক্তি এনেকুৱা কটু মন্তব্য কৰি আছে, যেনেকৈ মই দেখিব পাৰিছোঁ যে যিসকল ব্যক্তিয়ে জামাত ইছলামী হিন্দ আৰু জমিয়তৰ নেতাসকলে আহিছিল তেখেতসকলৰ দাড়ি ফুৰি দিব লাগে, তেখেতসকলক বিভিন্ন অশ্লীল ভাষাৰে গালি গালাজ কৰিছে, তেখেতসকল পাকিস্তানৰ পৰা আহিছে, তেখেতসকল তালিবানী হয়, এনেকুৱা ধৰণৰ কটু মন্তব্য কৰা আমি দেখিব পাৰিছোঁ। মই অনুৰোধ কৰিছোঁ চৰকাৰক, আপুনি অতি সোনকালে এই ব্যক্তিসকলৰ বিৰুদ্ধে আইনীভাৱে যিকোনো এটা ব্যৱস্থা ল'ব লাগে। নহ'লে আমি ভাবিবলৈ বাধ্য হ'ম যে চৰকাৰৰ ইংগিতত এইবিলাক ব্যক্তিয়ে এনেকুৱা ধৰণৰ মন্তব্য কৰি আছে বুলি আমি ভাবিবলৈ বাধ্য হ'ম। আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ সেইসকল ব্যক্তিৰ উদ্দেশ্যে, আমি অসমৰ অসমীয়া হয়, অসমীয়াৰ স্বাৰ্থত যিকোনো কাম আমি সকলোৰে আগত কৰিবলৈ আগভাগ ল'ম। আৰু অসম আৰু অসমীয়াৰ স্বাৰ্থত যদি নিজৰ জীৱনটোক আহুতি দিব লাগে, আমি 1 মিনিটৰ কাৰণে কুণ্ঠাবোধ নকৰিম। গতিকে আপোনালোকে এনেকুৱা কটু মন্তব্য কৰা বাদ দিয়ক, নহ'লে অনাগত দিনত গণতান্ত্ৰিকভাৱে আপোনালোকৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। আৰু সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আপোনাৰ দৃষ্টিগোচৰ কৰাৰ কাৰণে মই অনুৰোধ কৰিছোঁ আপুনি এইবিলাক ব্যক্তিৰ বিৰুদ্ধে কিবা এটা পদক্ষেপ লওক। ধন্যবাদ। জয় অসম।